ঐ আহিলি বচোন তহঁতি যে আজি মিটিং দিলি এতিয়ালৈকে যে কোনো আহি পোৱাহি নাই 11টা বজাত মিটিং দিছিলি এতিয়া 12:30 বাজিব হ'ল দেখোন আমি অথনি আহিলোঁ মানুহখিনি কেলেনো নাই অহা জানো পাই সোনকালে আহিব লাগে আকৌ আমাৰ কাম বন নাই নেকি বা আহি পেলাই আগতীয়াকৈ আহি বহি থাকিবলৈ ইয়াত ঐ আকৌ মই ৰাস্তাত কথা এটা শুনি আহিছোঁ কি হয় নহয় ইমান গম নাপাওঁ তথাপি যাৰ 3টা ল'ৰা ছোৱালী আছে সি হেনো 10,000 টকাটো নাপায় বুলি কৈছে এতিয়া কিমান সঁচা কিমান মিছা শুনিলেহে গম পাম আজি মই তাতে মিটিং খুলিবলৈ আহিছোঁ সুধিমচোন আহক আহক বহুত দেৰি কৰিলে দেই আমি অথনিৰ পৰা বহি আছোঁ নক'বা ঐ তহঁতি যে এই কথা এষাৰ পাতি আছিলি এই চৰকাৰে যে 10,000 টকা দিয়া কথা বোলে সেই কি কৈছিলি 3টা ল'ৰা ছোৱালী থাকিলে টকা নিদিয়ে নে কি বুলি কৈছিলি কথাটো ক'ত শুনিলি তহঁতি ক'ত শুনিলি কথাটো কচোন ভালকৈ বকাই ক কি কথা কি এই মোবাইল নাই এই ক'ৰবাত শুনিলে কথা মই আহি থাকোঁতে কোনোবাই কোৱা শুনিলোঁ তোৰ মোবাইল নাই ৰেডিঅ' নাই আৰু টিভি নাই মই কোৱা শুনিলোঁ যে 3টা ল'ৰা ছোৱালী যা আছে তাক কিন্তু 10,000 টকাটো নিদিয়ে গতিকে মই ভাবিছোঁ কিবা নিদিয়ে কৈছোঁ মই কথাটোহে শুনি আহিহে মই কথাটো কৈছোঁ কিবা কথা কিবা নোতোৱা সেইটোকে জানিবলৈ বিচাৰিছোঁ কিবা সেইবোৰ অহুকাণে পহুকাণে ওলোৱা কথা তহঁতি কাণ নিদিবি সেই ৰাচম্পা তুমি এই চৰকাৰে যে 10,000 টকা দিব তাৰ বিষয়ে অকণমান ভালকৈ ইহঁতক বুজাই দিয়াচোন চৰকাৰে যে 10,000 টকা দিব সেইটো কথা আমি সকলোৱে শুনিছিলোঁ হয় নাই কিন্তু সেই চৰকাৰে টকা 10,000 দিয়াটো ভাগ ভাগকৈ দিব আমি জেনেৰেল যিখিনি সাধাৰণ মানুহখিনি উচ্চ মানুহখিনি সেইখিনিক 3টা ল'ৰা ছোৱালী থকা মানুহবিলাকক দিব তাৰপিছত 4টা ল'ৰা ছোৱালী যাৰ আমাৰ জনসূচিত জাতি অনুসূচিত জনজাতি আৰু বাগানীয়া মানুহখিনিক 4টালৈকে দিব 10,000 টকা হয় নেকি সেইটোহে শুদ্ধ কথা আগতে 2টা ল'ৰা ছোৱালী থকাখিনিয়ে পাব বুলি কৈছিলে কিন্তু চৰকাৰে আমাৰ টিভিয়ে ৰেডিঅ'ত শুনিছোঁ নহয় এইখিনি কৈয়ে আছে এই কথাটো সেইখিনিতে গণ্ডগোল বুজিছা নাই অন্ততঃ আমাৰ সকলোৰে হাতত একোটা মোবাইল থাকিব লাগে মোবাইল থাকিলেহে আমি কথাবোৰ জানো হয় নহয় মোবাইল নাই সেইকাৰণে মই গম নাপাওঁ এনেই মানুহে মোবাইল এটা লৈ অৱশ্যে এটা কথাও আকৌ ঘৰখনৰ এতিয়া যিটো ইনকমৰ ৰাস্তা সেইটো অকণমান ভাল হ'ব লাগিব তেতিয়াহে মোবাইল এটা ল'ব পাৰিব হয়নে নহয় বাৰু আৰু ল'ৰা ছোৱালী পঢ়ি থাকিলে দামী মোবাইল এটাৰ কথা ভাবিবলৈ নোৱাৰি খৰচ সেইটো কথা অকণমান অসুবিধা হয় ভাবিবলৈ বাৰু এটা কথা নহয় মই কথা এটা ভাবিছোঁ দেই আমি যেতিয়া পইচাখিনি পাম সেই পইচাখিনি পাই বাৰু আমি কি কৰিম তোমালোকে কি বুলি ভাবিছা আমি যে পইচাখিনি যে সৎ কামত খটুৱাব লাগিব সেই কথাটো এটা আলোচনাৰ মাধ্যমেৰে আহকচোন বাৰু সেইটোকে এতিয়া আমি গোটেইখিনি মানুহ গোট খোৱা হ'লে আলোচনা কৰিলে ভাল ইহঁতকেইজনী নাহিলে নাহিলে জানো নহয় আজি পূজা যে সেইকাৰণে মিটিংখন দিয়া হ'ল সঁচা কিন্তু পূজাৰ কাৰণে মানুহখন পূজালৈ গৈছে ন আমাৰ এতিয়া টকা পইচা নাই কাৰণে ধৰক আমি পূজা চূজা চোৱাটো অকণমান অসুবিধা হৈছে কিন্তু যাৰ আছে সিটো যাবই নহয় জানো এই বিশেষ আলোচনাবোৰ কৰিলে মানুহখিনি গোট খাই থাকিব অকণমান চাওঁ মই হিচাপ পত্ৰখিনি কৰি লওঁ তথাপিতো মই এটা কথা ভাবিছোঁ কওকচোন আমি 5গৰাকী আছোঁৱেই সিহঁতকো আমি কথাখিনি জনাই দিম আমি টকাখিনি সমূহীয়াকৈ আমি এগৰাকীকে 10,000 টকা ব্যৱহাৰ নকৰি গোটেইখিনি আমি গোট খুৱাই লৈ টকাখিনি আমি ভাল কাম এটা কৰাৰ কথা ভাবোঁ ময়ো এটা কথা ভাবিছোঁ বুজিছানে আমি টকাখিনি পোৱাৰ পাছত যদি ৰাস্তাৰ কাষতে এখন ধুনীয়াকৈ এই পিঠা পনা লাড়ু আৰু তাৰ দ্বিতীয়তে আচাৰ শাক পাচলি আমাৰ থলুৱা ঘৰতে কৰা শাক পাচলিবিলাক ধৰা হয় ন আমি কিমান দূৰলৈ লৈ যাব লাগে বিকিবলৈ মানুহজনৰ কিমান কষ্ট হয় গতিকে আমি কেউজনীয়ে যদি ইয়াত দোকান এখন তৰি দিওঁ কিমান সুবিধা হ'ব ৰাইজৰ চোৱাচোন ভাল হ'ব সহায় হ'ব আমি যদি দুৱাৰমুখতে যদি আমি বস্তুখিনি পাওঁ নহয় বাৰু আমাৰ নিজৰ 2 টকা পইচা ৰ'লেও আৰু
আমাৰ সেই পইচাখিনি যে লগাই দিলোঁ তাৰপৰা আমাৰ সমূহীয়াকৈ আমাৰ ইনকাম এটা হয় নহয় পেট্ৰল খৰচ কৰি মানুহজন সেই তালৈ যাবও নালাগে এইখিনিতে খালে ভবতে পইচাখিনি আমি সৎ ব্যৱহাৰ কৰিব লাগিব হয় নহয় যাতে সেই টকাখিনিৰ পৰা আমাৰ ইনকমৰ ৰাস্তাটো ভাল হওক আমাৰ লাভ হওক আৰু তাৰ দ্বিতীয়তে চৰকাৰে যাতে আকৌ যে পাছত 15,000 দিম বুলি কৈছে আমাৰ কামটো ভাল দেখিলেহে 15,000 দিব যদি কামটো বেয়াই দেখে তেতিয়া ক'ত পৰা 15,000 টকা দিব গতিকে আমি অতি সাৱধানে সময় অবাবত নষ্ট নকৰি সময়ৰ সৎ ব্যৱহাৰ কৰি এই গোটেই কামখিনি কৰিলে আমাৰ ভাল হ'ব গম পাইছানে মই এইখিনিতে আৰু এটা কথা কওঁ আমি মিটিংবোৰ যদি সময়মতে দিওঁ বা 11টা বজাত দিছোঁ আমি সদায় 11 বজাত আহি ইয়াত উপস্থিত হ'বলৈ চেষ্টা কৰিব লাগিব 11টা বজাৰ পৰা যদি 12টা বজা হয়গৈ আমাৰ এনেও কথা আছে যে কিবা কাম এটা কৰিলে এঘণ্টা সদায় দেৰি হৈ যায় আমি সময়মতে কৰোঁচোন সময়ৰ ব্যৱহাৰটো আমি জানিম সময় ব্যৱহাৰ কৰি পেলাই মিটিংখন কৰিও ঘৰত কাম কৰিবলৈ এনেই নকয় নহয় সময় অমূল্য ধন গম পাইছা নাই সময়ৰ সৎ ব্যৱহাৰ সদায়ে কৰিব লাগে তাকে এতিয়া আমি আলোচনাটো কৰিছোঁ যাতে আমি তাৰ পৰা আটাইকেইগৰাকী উপকৃত হ'ব পাৰোঁ আমি সেইটোকে চেষ্টা কৰোঁ তেতিয়াহ'লে নেক্সট আকৌ কোনোবা এদিনা হেৰিটো তাৰিখ এটা দিয়ক আকৌ ইগৰাকীকো মাতি তেতিয়া আকৌ আলোচনা কৰিব লাগিব আকৌ আমি আকৌ পূজাৰ পাছতে দিলে বেয়া হ'ব নিব মিটিংখন বন্ধ বাৰ এটা দিবি তেতিয়া মানে ল'ৰা ছোৱালীবিলাকো ঘৰত থাকিব হয় নহয় বাৰু মানুহজনতো ঘৰত থাকিব তেতিয়া আহিবলৈ সুবিধা হয় আৰু তেতিয়া সেইটো কৰিলে ভাল তেতিয়া হেৰি নহয় এতিয়া সময় হ'ল আৰু আমি যাওঁ